हेलो एवरीवन मोर अन्य एटी मिनी ब्लगले आपनालोक सकलोके स्वागतम जनाइছোঁ जेहेतु दुर्गा पूजार समय हेहे अलप शपिंग কৰিবলৈ আমি ওলাই আহিছোঁ তো এয়া কলকাতাত হয় তো কলকাতাত আমি আজি নিউ মাৰ্কেটৰ ফালে যাম যেনেকৈ আমাৰ ইয়াৰে ফেন্সি বজাৰ হয় ঠিক তেনেকুৱাই নিউ মাৰ্কেটৰ এৰিয়াটো অলপ ডাঙৰ হয় তো তাত সকলো ধৰণৰ বস্তু পায় শুনিছোঁ ৰিজনেবল প্ৰাইজত বহুখিনি বস্তুৱে পায় হেহে আমি তাত শপিং কৰিম বুলি আজি এটা বাজেট বান্ধি লৈছোঁ তো এইখিনিৰ পৰা ষ্টাৰ্ট নিউ মাৰ্কেটখন ইয়াত কাপোৰ জুৱেলাৰী চেণ্ডেলৰ পৰা আদি কৰি সকলো ধৰণৰ বস্তুৱে পাব মাত্ৰ বাৰ্গেনিঙৰ প্ৰয়োজন আপোনালোকক যিটো দাম কয় হয়তো কিছুমানে বেছি দামো ক'ব পাৰে তাৰ বাৰ্গেনিং কৰি আপোনালোকে অলপ কমাব লাগিব তো হেহে মই ষ্টাৰ্ট কৰিলোঁ কুৰ্তিৰ পৰা তো ইয়াত কুৰ্তিবিলাক 100 रुपीसৰ পৰা ষ্টাৰ্ট আৰু এই বেগছৰ কালেকশ্যনবিলাকো বহুত ধুনীয়া এই পুতলাবিলাক দেখিছেনে কিমান কিউট হয় বহুত মৰম লাগিছে মই ল'ম বুলি ভাবি এটা হাতত লৈ লৈছিলোঁ কিন্তু নললোঁ আৰু বেকাৰ পুতলাটো লৈ আৰু কি পইচাখিনি খেদাওঁ তাতকৈ ভাল সেই পইচাৰে মই বেলেগ বস্তু অলপ ল'ম বুলি পুতলাটো থৈ দিলোঁ আৰু এইবিলাক দেখিছে নহয় ক্লাচ মেকআপৰ প্ৰডাক্ট হয় নেইল পেইণ্ট আৰু এইবিলাক যি নাইট শ্বুট দেখিছে এইবিলাক মাত্ৰ 100 रुपीस হয় মই নললোঁ বাৰু আৰু এই বেগটো অলিভ কালাৰ বেগটো কিমান ধুনীয়া দেখিছেনে এইটো মেকআপ পাউচ হয় মেকআপৰ প্ৰডাক্ট থ'ব পাৰি আৰু এই চুন্নিবিলাক 50 रुपीसৰ পৰা ষ্টাৰ্ট আৰু তাত এখন মল দেখিলোঁ শ্বপিং মল তো তাত সোমালোঁ কিন্তু তাত ভিডিঅ' এলাও নাই ভিডিঅ' কৰিব নিদিয়ে তাত তো তাৰ পৰা অলপ কিছুমান বস্তু লৈ লৈছোঁ যিখিনি লাগতিয়াল বা কম প্ৰাইজত পাইছোঁ সেইখিনি লৈছোঁ আৰু ইয়াতে মেকআপৰ প্ৰডাক্ট বুলি ক'লে মই এইটো কথা নিদিওঁ যে তাত ব্ৰেণ্ডেড হয় সেইবিলাক অবভিয়াছলি ব্ৰেণ্ডেড নহয় কাৰণ যিহেতু 50 रुपीस 10 रुपीस 30 रुपीस তেনেকুৱা প্ৰাইজত আছিল তো সেইবিলাক ব্ৰেণ্ডেড বুলি মই নকওঁ তো তাতে বেগছ আৰু চেণ্ডেলছ এইবিলাক বহুত ধৰণৰ ধুনীয়া ধুনীয়া বস্তু আছে মাত্ৰ বাৰ্গেনিঙৰ প্ৰয়োজন ইমানখিনি বস্তু চাই একদম ভাগৰি পৰিছোঁ যেহেতু মানে কি ছোৱালী মানুহ বা বস্তু দেখিলে লও লাগে সকলোখিনি তো বস্তু চাওঁতে একদম গধূলি হৈ গ'ল মই কি লৈছোঁ নেক্সট ভিডিঅ' এটা বনাম তো বাৰ্গেনিং কৰি একদম গলো শুকাই গৈছে তো তাৰ কাৰণে এটা ফালুদা লৈ ল'লোঁ ফালুদাটো মাত্ৰ 30 টকা আছিল ফালুদা মোৰ বহুত ফেভাৰিট হয় কোনে ভাল পায় জনাবচোন আজিৰ এই ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফ'ল'